Grenade blast in Tingrai, Digboi, Tinisukia, Assam. One person is spotted and 3 persons injured. कुछ नहीं होगा टाइम लगेगा ठीक हो जाएगा কিন্তু সেই ল'ৰাটো আহি যেতিয়া মোক ক'লে যে মোক আপুনি বন্ধ কৰিব মোক চাইকেল এটা দি দিয়ক মই ফটককৈ চকেট দিবলৈ ভিতৰত সোমাই গ'লোঁ আৰু আমাৰ কাম কৰা ল'ৰাটো সোমাই গ'ল মোৰ লগে লগে সেই ল'ৰাটো ইয়াতে থিয় হৈ আছিল কোন দুখ পালে এই দুইজনে মালটো ল'বলৈ আহিছিলে সেইজনে বেছি দুখ পাইছে কাৰণ সি বাহিৰত উঠিছিল আৰু বাকী দুজন আৰু পাইছে কাম কৰা ল'ৰাটো পাইছে আৰু আমাৰ এই কিনাৰৰ দোকানী ঘনশ্যাম আগৰৱালা সিও পাইছে দেখা যায় ইয়াতে আহি আমাৰ উচ্চপদস্থ বিষয়া ডিআইজি ছাৰ আমি আহি তদন্ত কৰি আছোঁ কিছুমান প্ৰাৰম্ভিক ক্লু আমি পাইছোঁ যদিও আমি এতিয়া ক'ব নোৱাৰোঁ আমি তদন্ত অব্যাহত ৰাখিছোঁ আৰু নিশ্চিত আমি যিখিনি দুষ্টকৰ্তাকাৰী আছে সিহঁতক ধৰিবলৈ সক্ষম হ'ম সেই লিংকটো আমি পোৱা নাই সেই যিটো জাগোনৰ ঘটনাৰ লগতে কোনো লিংক আমি এতিয়ালৈকে সেইটোত পোৱা নাই আৰু সেইটো ঘটনাটো কোনো উগ্ৰপন্থী লিংক আমি পোৱা নাছিলোঁ সেই বিশেষকৈ আমি স্পেচিয়েলি কোনো যাতে যদি ধান্দাবি নাই তেতিয়া কি কাৰণত সেই দুষ্টকৰ্তাকাৰীয়ে যদি কৰিছে সেইটো আমি তদন্ত অব্যাহত ৰাখিছোঁ এতিয়া